পাকা বেতবাৰী চাপৰা পূব পাকাত চৰক পূজা উদযাপন। বৰপেটা জিলা তথা নৱগঠিত বৰপেটা সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰী গাঁৱৰ ৰাজহুৱা ফিল্ডত কালি চৰক পূজা উদযাপন কৰা হয়। উক্ত চৰক পূজাৰ মেলাত হাজাৰ হাজাৰ বিভিন্ন জনগোষ্ঠীৰ লোকৰ উপস্থিতিত সন্যাসীৰ পিঠিত বৰশী বিন্ধাই ঘূৰোৱা হয়। একেদৰে জিলাখনৰ অন্তৰ্গত চাপৰা গাঁৱৰ অস্থায়ী চৰক পূজাস্থলীতো সন্যাসীৰ পিঠিত বৰশী বিন্ধাই ঘূৰোৱা হয়। আনহাতে ৬৮ নং দক্ষিণ পূব পাকা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱত অনুষ্ঠিত হোৱা চৰক পূজাত বৰপেটা মহকুমা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ চেয়াৰমেন প্ৰাঞ্জিত ৰয় উপস্থিত হৈ সেৱা জনোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। আপোনালোকৰ পূজা এইটো কিমান দিন ধৰি আৰম্ভ হৈছে? আজি বছৰ যিটো 2025 এইটো আমাৰ 108তম, মানে 108 বৰ্ষ। কেইদিন ধৰি হয়? এদিনীয়া নেকি? এদিনীয়া কাৰ্যসূচী। এতিয়া কি কি কাৰ্যসূচী আছে? আজি আছে আপোনাৰ বৰশী বিন্ধা পৰ্ব আৰু অগ্নিসাধন, মানে জুই জ্বলাই এই জুইৰ ওপৰতে মানুহ খোজকাঢ়ি যাব। আটা পুৰুষসকলে কিমান দিন ধৰি কৰিছে? মোৰ আজি ধৰক 50 বছৰ, মোৰ দেউতাৰ জন্মৰ আগৰ পৰাই এই পূজাটো চলি আছে। আমাৰ স্বৰ্গীয় গাঁৱৰ পৰা মানে প্ৰিয়নাথ ৰয় ছাৰৰ দেউতাকৰ জীৱনৰ পৰাই এই পূজাটো চলি আছে। এতিয়া সমন্বয় ৰক্ষাৰ কিবা নিদৰ্শন আছে নেকি? আছে আছে। আমাৰ ইয়াতে হিন্দু সম্প্ৰদায়ৰ লোক আহে, অসমীয়া মুছলমান এইবিলাক বিভিন্ন জনগোষ্ঠীৰ লোক আহি ইয়াতে মিলনৰ এটা উৎসৱ। এই ক্ষেত্ৰত ৰাইজক কি ক'ব? এই উদ্দেশ্যে যাতে সকলোৱে আমি জ্ঞান দিল বাচি আছো, আমি সকলোৱে যাতে মিলা বসবাস কৰিব পাৰে অসমত, সেইটোৱে আমি আহ্বান জনাইছো ৰাইজক। আপোনাৰ নামটো ক'ব? মোৰ নাম শ্ৰী কুমাৰ ৰয়।